ইমান টেকনলজি থকা সত্ত্বেও আমাৰ বৈজ্ঞানিকসকলে কৰোনা ভাইৰাছৰ ভ্যাকচিন এতিয়ালৈকে কিয় মাৰ্কেটত আনিব পৰা নাই এই ভ্যাকচিননো কি এই ভ্যাকচিনৰ কাম কি এই ভ্যাকচিন উলোৱাত সময় কিয় লৈছে এই সকলোবোৰ উত্তৰ লৈ পইণ্ট অফ ভিউ চেনেলৰ পৰা আপোনালোকৰ মাজত মই ৰাজীৱ এই কৰোনা ভাইৰাছৰ লগত ভ্যাকচিনে কিন্তু ফাইট নকৰে ফাইট কৰিব লাগিব আপোনাৰে শৰীৰৰ ইমিউন সিস্টেমে এই ইমিউন সিস্টেমটো কি আমি দৈনন্দিন জীৱনত যি খাই আছো বা উশাহ নিশাহ যে লৈ আছো তাৰ লগত আমাৰ দেহৰ ভিতৰত বিভিন্ন লাগতিয়াল লগতে অলাগতিয়াল বস্তুও গৈ আছে আৰু সেই অলাগতিয়াল বস্তুসমূহৰ লগত যুঁজ দিয়া ফাইট কৰাৰ দায়িত্ব হৈছে ইমিউন সিস্টেমৰ সেই ইমিউন সিস্টেমে আমাৰ অলাগতিয়াল বস্তুবোৰ দেহৰ পৰা উলিয়াই দিব এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে যে এই ইমিউন সিস্টেমে কৰোনা কিয় হৰুৱাব পৰা নাই কৰোনাৰ লগত কিয় ফাইট কৰিব পৰা নাই কৰোনাৰ লগত ফাইট কৰিছে যেনেকৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে বা মেডিকেল তৰফৰ পৰা যি কৈ থকা হৈছে যে যিবিলাক প্ৰাপ্তবয়স্ক লোক যিবিলাক ডেকা লোক তেওঁলোকৰ ক্ষেত্ৰত যাৰ ইমিউন সিস্টেম ষ্ট্ৰং তেওঁলোকৰ ক্ষেত্ৰত এই কৰোনা ভাইৰাছে সামান্য পৰিমাণে প্ৰভাৱ পেলাইছে আৰু যিবিলাক বয়সস্থ লোক আৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ ক্ষেত্ৰত কিন্তু ইয়াৰ প্ৰভাৱটো বেছিকৈ দেখা গৈছে কাৰণ তেওঁলোকৰ ইমিউন সিস্টেম কমজোৰ হয় দুৰ্বল হয় এতিয়া কথাটো হৈছে কি কৰোনা ভাইৰাছ এটা নতুন ভাইৰাছ আৰু ই হৈছে বহুত প্ৰভাৱশালী ই বহুত সোনকালে স্প্ৰেড কৰে যাৰ ফলত আমাৰ ইমিউন সিস্টেমক এটা আপডেশ্যন লগা হৈছে ইয়াক যদিহে আমি আপডেট কৰোঁ তেনেহ'লে ই কৰোনাৰ লগত ফাইট কৰিব পাৰিব আপোনালোকক সহজ অৰ্থত বুজাই দিছোঁ এই কৰোনাক আপডেট কৰিবৰ কাৰণেহে আমাক ভ্যাকচিন লাগিব আৰু এই ভ্যাকচিনে কৰোনা আমাৰ দেহৰ পৰা আঁতৰাই দিব এতিয়া হয়তো আপোনালোকৰ মনলৈ প্ৰশ্ন আহি আছে যেটো সকলো সাধাৰণ মানুহৰ মনত এতিয়া আহি আছে যে এই কৰোনা ভাইৰাছৰ ভ্যাকচিন ওলাবলৈ কিয় সময় লাগিছে কিয়নো ইমান দেৰি হৈ আছে আমি যদি চাবলৈ যাওঁ যি HIV/AIDS হওক সোয়াইন ফ্লুৰে হওক যিবিলাক ভাইৰাছৰ আমাৰ ভ্যাকচিন ওলাইছে সেইবিলাকৰ অতি কমেও 15 বছৰ 10 বছৰ সময় লাগি যায় ভ্যাকচিন বনোৱাত বনাই দিয়ে কিন্তু ইয়াৰ ট্ৰায়ালসমূহত বা ইয়াৰ এপ্ৰুভ হ'বলৈহে সময় লাগি যায় আপোনালোকক মই চমুকৈ ইয়াৰ ট্ৰায়ালসমূহৰ কথা কৈ দিছোঁ প্ৰথমতে কি কৰা হয় জন্তুৰ ওপৰত এই ভ্যাকচিন ট্ৰাই কৰা হয় তিনিবিধ জন্তু লোৱা হয় এন্দুৰ হওক বান্দৰ হওক তেওঁলোকৰ মাজত যদিহে ইয়াৰ সঠিক পৰিণাম ওলায় তেনেহ'লে হিউমেন ট্ৰায়াল কৰা হয় আৰু এই হিউমেন ট্ৰায়ালতো তিনিটা পদ্ধতি ব্যৱহাৰ কৰা হয় প্ৰথমতে কৰা কি হয় 5 জনৰ পৰা 3 জন মানুহ ল'ব ভলেণ্টিয়াৰ ল'ব আৰু তেওঁলোকৰ তাৰ যদিহে ই সাকসেস হয় দেন তেওঁলোকে সেকেন্ড ষ্টেপত আহিব আৰু সেকেন্ড ষ্টেপত তেওঁলোকে ফ্ৰম 500 টু 2000 ভলেণ্টিয়াৰ ল'ব আৰু তেওঁলোকৰ মাজত পৰীক্ষা চলাব আৰু এই পৰীক্ষাৰ সময়ত তেওঁলোকক এটা ৰুমত অতি কমেও 14 দিন সময় তেওঁলোকক ৰখা হয় ইয়াৰ পৰীক্ষা কৰিবলৈ আৰু থাৰ্ড ষ্টেপত আহিব আপোনাৰ 20000 মানুহ আৰু তাতকৈ অধিক মানুহ লৈ পেলাই ইয়াৰ পৰীক্ষা চলোৱা হয় আৰু ইয়াতো হেনেকৈ মানুহক 14 দিন সময় ৰখাই থোৱা হয় সো চাই লওক এই গোটেই প্ৰসেছখিনিত সময় লাগি যায় আৰু এই প্ৰসেছখিনি যদিহে সাকসেস হয় তাৰ পিছতে এপ্ৰুভ কৰা হয় আৰু যদিহে ইয়াৰ এপ্ৰুভেশ্যনত কিবা খুঁটিনাটি থাকি যায় ইয়াৰ প্ৰসেছিঙত কিবা খুঁটিনাটি থাকি যায় তেনেহ'লে ইয়াৰ যে সাইড ইফেক্ট হ'ব এইটো খাটাং আৰু আমাৰ মানৱ শৰীৰৰ কাৰণে যে বিপদজনক এইটো খাটাং সো আপোনালোকে এই সময়খিনি এটা ভাল হিচাপে ভাবি লওক যাতে আমাৰ মাজত এই ভ্যাকচিন এটা সুস্থ ৰূপে আৰু ভাল ৰূপে উইদাউট সাইড ইফেক্ট আমাৰ মাজলৈ আহে আমাৰ বজাৰলৈ আহে যাতে এই কৰোনা ভাইৰাছৰ লগত সঠিকভাৱে আমাৰ ইমিউন সিস্টেমে ফাইট কৰি আমাৰ দেহৰ পৰা নাইকিয়া কৰিব পাৰে